নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল লিপ্ৰাছ দিবলৈ। হয় বন্ধুসকল, বৰ্তমান সময়ত হয়তো কৃতিকা শৰ্মাক চিনি নোপোৱা মানুহ অসমত বহুত কম আছে। কাৰণ পাপন দাৰ লগত এই বছৰ উজনিৰ পৰা নামনিলৈ বিহুতলিত প্ৰগ্ৰাম কৰি আহিছে কৃতিকা শৰ্মাই। কৈ নিদিয়া কিয় এই গানটো কৃতিকা শৰ্মাই ইমান ধুনীয়াকৈ গাইছে। অসমৰ ৰাইজক আপলোড কৰিলে, তাৰ বাবে অসমৰ ৰাইজে তাইক যথেষ্টখিনি মৰম আৰু আশীৰ্বাদ কৰিছে যাতে তাই আৰু আগলৈ আগবাঢ়িব পাৰে। কিন্তু বন্ধুসকল, দুখৰ কথা এইটোৱে যে বৰ্তমান সময়ত কৃতিকা শৰ্মাৰ কিছু অশ্লীল ফটোৰ লগতে ভিডিঅ'ও ভাইৰেল হৈছে। ইতিমধ্যে অসমৰ ৰাইজে দেখিছে আৰু সকলোতে খলকনিৰ সৃষ্টি কৰিছে কৃতিকা শৰ্মাৰ অশ্লীল ফটোৰ লগতে ভিডিঅ'সমূহ লৈ পিনি। তো বন্ধুসকল, সকলো দেখাম এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যদি ভিডিঅ' চাই অলপ হ'লেও ভাল লাগে তেনে এটা লাইক কৰি যাব, আৰু যদি চেনেল নতুন কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আহক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, পোনপ্ৰথমে ময়ো গম পোৱা নাছিলোঁ। ফেচবুকটো অন কৰি দেখিছোঁ সুদূৰ ভাই অফিচিয়েল ফেচবুক পেজ এখনত ফটোৰ লগতে ভিডিঅ'সমূহ আপলোড কৰিছে। সুদূৰ ভাই অফিচিয়েল ফেচবুক পেজ নামৰ যিটো অফিচিয়েল পেজ আছে, সেই পেজটোতে তেওঁ কিছু ফটো আপলোড কৰি ওপৰতে কেপশ্যনত লিখিছে মানেনো কি। দেখিবলৈ শুনিবলৈ আচৰিত যেন লাগিলেও ময়ো কম মানেনো কি। তলতে এজনীয়ে কমেণ্ট কৰি কৈছে, অসমীয়া গামোচাখনক বৰ ভাল কামত ব্যৱহাৰ কৰিছে কেল্লা। বন্ধুসকল, আৰু এনেকুৱা বহুত লেতেৰা কমেণ্ট আছে, যিবোৰ কমেণ্ট নেকি মই আপোনালোকক পঢ়ি শুনাব নোৱাৰিম, কিন্তু কম ভাল দিয়া। বন্ধুসকল, আমিনো ক'বলৈ কোন, আমি মাত্ৰ ক'বহে পাৰোঁ ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। ফটোখন কিমান দূৰ সত্য আপোনালোকে তলত নিশ্চয় কমেণ্ট কৰি জনাব। কিন্তু ফেচবুক জগতত গোটেই ভাইৰেল হৈ আছে এই ফটোখন, কিমান দূৰ সত্য নাজানো, কিন্তু যদি সঁচা হয় তেতিয়াহ'লে তলত এটা নিশ্চয় কমেণ্ট কৰি জনাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিলে তেন্তে এটা লাইক কৰি যাব, আৰু যদি চেনেল নতুন হৈছে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে হাজিৰ এৰিলোঁ।